নাম কোৱা আকৌ মোৰ নাম শ্ৰী খগেন দাস মই দেশেগাঁও গান এটা গাবলৈ আপোনাৰ সমাজত আহিছিলোঁ মাজলৈ গান এটা গীত এটা গাই দিওঁ পাখি 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 লগা মনে কিয় বাৰে বাৰে মোৰে কাষলে গুচি যায় নপৰে মনতে কাহানিৰে কথাবোৰ ৰজা ৰাণী খেলোতে লুকা চুৰি ৰজাৰ দোল এইটোনো কাৰ দোল আমাৰে দোল আমাৰে ঘৰ ভাঙিবা নাভাঙিবা হাৰিলে যে তেজ ধৰা জিকিলে কিৰিলি পাদা উজতি উজতি খোৱা সকলো সময়ত পলক জাপাওতেই সকলো পুৰণি সময় পাৰে হ'ল সকলো সলনি বিচাৰিলেও নোপোৱা পাখি দূৰে পাখি মনে বিচাৰে কুকাক আকৌ পৰ্বতৰ ঢেক ঢেকীয়া লিহিৰি বতীয়া বতাহত যেনেকৈ হালে হালে চাপৰত তোমাৰ লাহি কঁকাল চেপিনিছেকৈ ভাগে 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 তোমাক দেখাৰ পৰা জানানে মৰমী বুকু সদায় ভূমি কম্প আহে মোৰ জান মই নাজান সদায় ভূমি কম্প আহে গীতটো গাব পাৰিম গীতটো নমস্কাৰ গীতটো ইমান দেই সামৰণি তুমি ক'ত থাকা মই থাকোঁ গাঁও দিছে মই আমাৰ ভণ্টি দাসৰ ঘৰত থাকোঁ মই ভকাই হৈছোঁ আমাৰ ভাগিন দুজন আছে স্কুল আমাৰ ভণ্টি আছে বিয়া পাতিছে যে তেওঁ মানে কাম ডিউটিত আছেতো খগেন কি কৈছে তুমি কি বুলি তোমাৰ জন্ম কেতিয়া 2019 কিমান তোমাৰ জন্ম 2019 চনত পট কৰে লাইক কৰে শ্বেয়াৰ কৰে যিমানে পায় সিমান শ্বেয়াৰ কৰি দিব গাইজ কাৰণ চেনাইদে বহুত কষ্ট কৰি আপোনালোকৰ মাজত মানে এটা গীত পৰিৱেশন কৰিলে আৰু তাকে লাগি চেনাইৰ কাৰণে আপোনালোকে এটা লাইক কৰি দিব গাইজ প্লিজ যদি ভাল লাগে তো এনেকুৱা নেক্সট ভিডিঅ' আকৌ বনাবা নেক্সট ভিডিঅ' আকৌ বনাম এই আজি ওৱান ভিডিঅ'টো আপুনি যদি অতি সোনকালে পঠাই দিব পাৰে প্ৰেছ কৰি মই ভিডিঅ'টো গীত এটা গাবলৈ আকৌ আহিম